নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব চন্দ্ৰদেৱৰ বিষয়ে। চন্দ্ৰদেৱক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰি বা চন্দ্ৰদেৱৰ শক্তি আমি কেনেকৈ গ্ৰহণ কৰিব পাৰি এইবোৰ জানিব পাৰিব। বা আমাৰ চন্দ্ৰগ্ৰহ বেয়া হ'লে এইটো কেনেকৈ আমি ঠিক কৰিব পাৰি এইটোও জানিব। চন্দ্ৰগ্ৰহই মানুহৰ মন, অনুভৱ, ভাৱনা আৰু মানসিক অৱস্থা সম্পূৰ্ণৰূপে কিন্তু নিয়ন্ত্ৰণ কৰে। আপোনালোকে আগৰ ভিডিঅ'ত জানিছিল সূৰ্যদেৱ আমাৰ আত্মাকাৰক, কিন্তু চন্দ্ৰদেৱ হৈছে আমাৰ মনৰ অধিপতি। কিন্তু বন্ধুসকল, আপুনি এই চেনেলৰ ছাবস্ক্ৰাইবাৰ হ'লে আগৰ ভিডিঅ'বোৰত জানিছিল সূৰ্যদেৱক আমি কেনেকুৱা সন্তুষ্ট কৰিব পাৰি বা সূৰ্যদেৱৰ শক্তি আমি কেনেকৈ গ্ৰহণ কৰিব পাৰি সেইবোৰ জানিছিল। আৰু যদি আপোনালোকে নতুন আজি এই ভিডিঅ'টো চাই আছে তেন্তে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে এই আগৰ ভিডিঅ'বোৰ গৈ চাই ল'ব। এইটো জানিব পাৰিব আগৰ ভিডিঅ'ত সূৰ্যদেৱক কেনেকুৱা আমি শক্তিশালী কৰিব পাৰি বা সূৰ্যদেৱৰ শক্তিটো আমি কেনেকৈ গ্ৰহণ কৰিব পাৰি। আৰু আজিৰ এই ভিডিঅ'টোত জানিব চন্দ্ৰদেৱক কেনেকৈ আমি সন্তুষ্ট কৰিব পাৰি বা চন্দ্ৰদেৱৰ শক্তি আমি কেনেকৈ গ্ৰহণ কৰিব পাৰি। গতিকে ভিডিঅ'টো পূৰা শুনিব, ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী গ্ৰহক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰি সেইবোৰো জানিবলৈ বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চন্দ্ৰ মানে হৈছে মন। চন্দ্ৰদেৱ আমাৰ ভিতৰতে আমাৰ মনৰ লগত কানেক্ট আছে। এজন মানুহ বাহিৰৰ পৰা যিমানেই শক্তিশালী দেখালেও যদি চন্দ্ৰ দুৰ্বল হয়, মানে চন্দ্ৰগ্ৰহ দুখ থাকে, তেন্তে ভিতৰৰ পৰা কিন্তু অশান্তি চলি থাকে, ভিতৰত অশান্তি থাকে। চন্দ্ৰদেৱে মাতৃত্ব, মাকৰ আশীৰ্বাদ, শৈশৱ, স্মৃতি আৰু কল্পনা শক্তিকো নিয়ন্ত্ৰণ কৰে। যিসকল মানুহ সৃষ্টিশীল, লেখক, গায়ক বা কবি, তেওঁলোকৰ জন্মকুষ্ঠিত কিন্তু সাধাৰণতে চন্দ্ৰ শক্তিশালী থাকে। আৰু যদি চন্দ্ৰ দুৰ্বল হয় তেন্তে সেই মানুহবোৰে বেছি ভয় কৰে। মানে যিকোনো এটা কাম যদি কৰিবলৈ বিচাৰে ভয় কৰিব, মানে মনত ভয় থাকিব আৰু বোলে এইটো মই কৰিব পাৰিম নে নোৱাৰিম। আৰু সেইসকল মানুহ ডিপ্ৰেশ্যনতো থাকে, অতি ভাবুক হয়, মানে বহুত ভাবে, কিবা এটা কৰিবলৈ মানে বহুত ভাবিব, বহুত চিন্তা ভাৱনা কৰিব আৰু তেওঁলোকৰ ৰাতি টোপনিও নাহে। আৰু সেইকাৰণে জীৱনত কোনো সিদ্ধান্তও ল'ব নোৱাৰে, মানে চন্দ্ৰগ্ৰহ বেয়া হ'লে। তো এতিয়া শুনক, চন্দ্ৰগ্ৰহক আমি কেনেকৈ শক্তিশালী কৰিব পাৰি বা আমাৰ যদি জন্মকুষ্ঠিত চন্দ্ৰগ্ৰহ বেয়া হয় ইয়াক আমি কেনেকুৱা ঠিক কৰিব পাৰি বা চন্দ্ৰদেৱৰ শক্তিটো আমি কেনেকৈ গ্ৰহণ কৰিব পাৰি সেইটো জানক। প্ৰথমতে আপুনি আপোনাৰ মনটো শুদ্ধ কৰিব লাগিব, মন পবিত্ৰ কৰিব লাগিব। মন যদি শুদ্ধ হয় তেন্তে জীৱন নিজেই নিয়ন্ত্ৰণত থাকিব। গতিকে চন্দ্ৰদেৱক যদি সন্তুষ্ট কৰিব বিচাৰে মন পবিত্ৰ কৰিব লাগিব। মন পবিত্ৰ কৰক, সদায় ভাল চিন্তাধাৰা কৰক, মন সদায় পৰিষ্কাৰ ৰাখক। মন সদায় পৰিষ্কাৰ ৰাখিব লাগিব। মনত কাৰোৰ প্ৰতি হিংসা ভাৱ নাৰাখিব, চবৰ প্ৰতি মৰম চেনেহ ৰাখিব, চবৰ প্ৰতি মান সন্মান ৰাখিব। মানে এক কথাত মনটো সদায় পবিত্ৰ ৰাখিব লাগিব। মনত মানে একো ময়লা ৰাখিব নালাগে, মন সদায় পৰিষ্কাৰ ৰাখিব লাগিব। আৰু লগতে পাৰিলে সোমবাৰ দিনা আপোনালোকে বগা বস্তু দান কৰিব, যেনেকুৱা গাখীৰ হৈ গ'ল, চাউল হৈ গ'ল, এনেকুৱা বগা বস্তু মানে দান কৰক। আৰু মাকক সন্মান কৰিব, অকল মাকক নহয়, মাকৰ বয়সৰ সকলোকে সন্মান কৰিব। মই ক'ম সকলো নাৰীকেই সন্মান কৰিব। আৰু প্ৰতিদিন পাৰিলে ওম চন্দ্ৰায় নম 11 বাৰ পাৰিলে বা 108 বাৰ যদি পাৰে তেনেহ'লে জপ কৰিব। তেতিয়া চাব আপোনাৰ মন অট'মেটিকলি লাহে লাহে শান্তি হৈ যাব। মনত ৰাখিব, মন জয় কৰিব পাৰিলে জীৱন নিজেই জয় হ'ব। আৰু মন হ'ল চন্দ্ৰদেৱ, সেইকাৰণে নিজৰ মনক আগত সন্তুষ্ট কৰক। আৰু মন কেনেকুৱা সন্তুষ্ট হ'ব, আপুনি মনটো চাফা ৰাখিব লাগিব, মনত একো ময়লা ৰাখিব নালাগে। তেতিয়া চাব চন্দ্ৰদেৱ নিজেই সন্তুষ্ট হ'ব আপোনাৰ ওপৰত। আৰু চন্দ্ৰদেৱ সন্তুষ্ট মানে আপোনাৰ চন্দ্ৰগ্ৰহ শক্তিশালী হ'ব। আৰু চন্দ্ৰগ্ৰহ শক্তিশালী মানে আপুনিও শক্তিশালী, আৰু আপুনি শক্তিশালী মানে আপোনাৰ জীৱন শক্তিশালী। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো শুনি যাৰ চন্দ্ৰদোষ আছে তেওঁলোকে চন্দ্ৰদেৱক সন্তুষ্ট কৰিবলৈ এই প্ৰক্ৰিয়াবোৰ কৰিব আৰু কমেণ্টত লিখিব জয় চন্দ্ৰদেৱ বুলি। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিলে চন্দ্ৰদেৱক কেনেকুৱা সন্তুষ্ট কৰিব পাৰি বা মন জয় কৰিব পাৰি। আৰু আহিবলগীয়া বাকী গ্ৰহৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিবলগীয়া ভিডিঅ'বোৰত আপোনালোকে জানিব পাৰিব সকলো গ্ৰহৰ বিষয়ে। এই ভিডিঅ'বোৰত আপোনালোকে জানিব পাৰিব বাকী গ্ৰহ কেনেকৈ সন্তুষ্ট কৰিব পাৰি। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ। আহিবলগীয়া ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।